হাই এভৰিৱান, মই ইতিমধ্যে মাৰ পঞ্চায়ত নিৰ্বাচনৰ নমিনেশ্যনৰ ভিডিঅ' আপলোড কৰিছোঁৱে। আপোনালোকে হয়তো চাইছে আৰু মই ৰিজাল্টটো জনোৱা নাছিলোঁ আৰু এয়া ভিডিঅ' দেখি আপোনালোকে হয়তো গম পাইছেই যে মাৰ ৰিজাল্ট কি হৈছে। আৰু হয়, এয়া মা জয়ী হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মা একে লেঠাৰিৰে দুবাৰ জয়ী হৈছে। প্ৰায় 10 বছৰ কাল 2019ৰ পৰা 24লৈ আকৌ পুনৰ 25ৰ পৰা 30 চনলৈ আমাৰ মা সদস্য পদত জয়ী হ'ল আৰু মাৰ বিপক্ষত দুজনকৈ প্ৰতিদ্বন্দ্বী আছিল আৰু তেওঁলোক দুজন পুৰুষ আছিল আৰু পুৰুষ দুজনক হৰুৱাই যে এগৰাকী মহিলা জয়ী হৈছে সেইটো কিন্তু বহুত ডাঙৰ কথা। বাৰু যি কি নহওক, কৰ্ম ভাল কৰিলে সদায় জয়ী হয় আৰু হয়তো মায়ে ভাল কৰ্ম কৰিছে, সেয়েহে ৰাইজে এবাৰ নহয় দুবাৰকৈ জয়ী কৰিছে। আৰু এয়া আমাৰ ঘৰৰ চব পৰিয়ালৰ সদস্য আৰু মাক যিসকলে ভাল পায় তেওঁলোকে আহি পেলাই এয়া মাক আদৰি লৈ গৈছে ৰিজাল্টৰ দিনা। আৰু ইয়াৰ পিছতে ঘৰত সকলোবোৰ মানুহ আহিছে। আজি একদম ভোট নিদিয়া মানুহবোৰো ভোট দিয়াৰ দৰে হৈছে। আৰু সেইটো পিছৰ কথাত ধেমালি কৰিছোঁ। সকলোৱে ভোট দিয়ক নিদিয়ক, যিসকল আহিছে সকলোকে এয়া আহি পোৱাৰ লগে লগে মিঠাই ভুজিয়া এনেদৰে দিছে আৰু ৰাতিলৈ বাৰু খানা হৈছে ঘৰুৱা মানুহখিনিৰ লগত। অলৰেডি যিহেতু নমিনেশ্যনৰ দিনাখনেই সকলোকে ৰাইজকে খানা খুৱাই দিয়া হৈছে আৰু পিছত ৰাইজক সেনেকৈ ব্যৱস্থা কৰা হোৱা নাই। আৰু এয়া ভোট দিব যোৱা দিনাখনৰ ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। মই যিহেতু অলপ এলেহুৱা, ভিডিঅ'বিলাক থাকিয়ে যায় আৰু এয়া ভোট দিলোঁ গাড়ীৰ ছবিত। যিহেতু মাকে ভোট দিছোঁ সেইকাৰণে ডাইৰেক্ট দেখাইছোঁৱে আৰু এইটো ভিডিঅ' আপলোড কৰাৰ বেলেগ একো উদ্দেশ্য নহয়। ভিডিঅ'টো যাতে আজীৱন স্মৃতি হিচাপে থাকি যায় ইয়াত, সেয়েহে আপলোড কৰা হ'ল। যিহেতু মোবাইলৰ কথা কেতিয়াবা হয়তো ফোনত ডিলিট হৈ যাব পাৰে। বাকী ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে থেংক ইউ।